Guys, finally security system open. So guys, finally security system open korilu. Mane ki tala. So eta lolo cycle bila. Jawer naki? Jawer. Hi guys, this is Aditya and we are watching Aditya vlogs. Oh, sorry, Ratio sunglass. But yeah. So right now 8:50 কালি আমি এটা রাইড লৈ যাম around 9 AM বা 10টা বজাত মানে ওলাই যাম ইয়াৰ পৰা সো এটা বহুত ৰাতি হৈছে মই অলপ খুই লওঁ সো যেহেতু কালি বহুত তাত লং ৰাইড হ'ব সো চাই থাকক কালি লগ পাম বাই বাই গুড নাইট হাই ভিউয়ার্স গুড মর্নিং সুপ্রভাত হ্যাভ এ নাইস ডে আই হোপ আপোনালোকে ভালকৈ ফুলে আছে ঘৰত পূৰ্ণ পৰা সো welcome to my YouTube channel and my name is Aditya and you are watching Aditya vlog. So আমি আজি এটা বিশেষ ঠাইত গৈ আছো সো interesting video হ'ব আপোনালোকে চাই থাকিব সকলোকে and if you like the video then please share comment and like and also subscribe my channel and don't forget to click bell icon button so চাই থাকক এতিয়া মানে মোৰ কেইজনমান ফ্ৰেণ্ড যাই আছে সো আপোনালোকক চিনাকি কৰি দি আছো মোৰ লগত আছে সানিক তো ইফালে এটা আছে সঞ্জীৱ হাই সঞ্জীৱ তো ইফালে আছে ৰাহুল এটা ৰাহুল তো ইফালে আছে সুনীল হাই আৰু এজন লগ আছিল সো এটা আহি পোৱা নাই তাত ৰখি আছো এটা কি হয় নাজানো লেট হ'লে যাব লাগিব চাই থাকক বৰ্তমান আমি এতিয়া গৈছোঁ আমাৰ মানে প্লেনটো নকয় এতিয়া লোকেশ্যনটো ক'ত যাই আছোঁ সো ভিডিঅ'টো সকলোকে চাই থাকিব কারো মুখত মাস্ক নাই নিজকে এভেঞ্জাৰৰ হে আৰু স্পাইডাৰমেন কেপ্টেন আমেৰিকা আইৰন মেন বুলি ভাবছি আৰু কৰোণা কো মজাক মে বনা ৰখা है Hi guys, so আমাৰ মানে ফ্ৰেণ্ডটোক ৰখি আছিল না ফ্ৰেণ্ডটো আহি পাইছে এটা বৰ্তমান সো চিনাকি পৰ্ব আকৌ ষ্টাৰ্ট কৰিছো চিনাকি কৰা দিছো সো চাই থাকক সো গাইজ ই অলপ মানে লাজ কৰিছে সো এইটো আহি পাইছে তো এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম সো চাই থাকক গাইজ গোয়িং টু লোকেশ্যন আমাৰ লোকেশ্যন এতিয়া মানে ৰিভিল নকৰোঁ ছাৰপ্ৰাইজ থাকক ছাৰপ্ৰাইজ কা মজা কুছ अलग है তো বলক চাই থাকক সো গাইজ আকৌ স্টাৰ্ট আমাৰ যাত্ৰা সো সনিকা ভাই লেটস গো চলিয়ে ভাগ্য ভাল পালো দে আৰু ভাল ৰাস্তা নহ'লে মোৰ লিভাৰ কিডনি চব মানে হে আৰু I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to. So Sunil, কেনেকুৱা কিমান মান দূৰ আছে চাগে অলপ বহুত দূৰ আছে ন আৰু এতিয়া আমি মানে কি ক'ম আৰু চাব লাগিব Oh guys, Sanikya bhai always come with Rahul bro. So always come with Rahul. Ki ko bhai. So cross so friend kita kipa lobo sage kiloa
পানী নাই নেকি ইয়াতে exaggerated. মোৰ তাত নাই আৰু that's what চেচ you নাই নাই ইয়াতে stories চ' গাইজ যেতিয়া পানী ল'ব খুজিছিলোঁ চ' ইয়াতে পানী নাই চ' ইয়াতে বেছি দোকানো নাই চাগে watching where I step. চ' ব'লক আগত পাওঁ নেকি চাওঁ আগত পাবি পাই The life I want to live, I want চ' to ব'লক take it আগত all. Standing tall, fear I weighed the person you are. Oh, break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. অলপ চলি আছে আমাৰ চাইকেল কেইটাৰ চিকিউৰিটি চিষ্টেম জানিকা চিকিউৰিটি চিষ্টেম security system. Finally, we are here, Hirimba Temple. So, our location to it is Hirimba Temple. So, yate ahiso ami aji. So, sabolo ahiso. So, size up to entry gate Hirimba Mandir. So, ahap. This is place, beautiful place. So, কি কম আৰু সেই মন্দিৰ এটা ইণ্টাৰেষ্টিং বস্তু এটা দেখাব খুজিছোঁ আপোনালোকক শিলকটা মূৰ্তি ইয়াতে আছে সাংস্কৃতিক মানে বনাই থৈ দিয়া আছে চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বড়ো সাহিত্য মানে সংস্কৃতি বড়ো সংস্কৃতিৰ কিছুমান মানে নিয়ম নীতি পূজা পাৰ্বণৰ কিবা নিয়ম নীতি এটা ইয়াত বনাই থৈ দিয়া আছে চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সফল মানে বনাই থৈ দিয়া আছে সংস্কৃতি বড়ো সংস্কৃতিৰ মানে পূজা পাৰ্বণ কেনেকৈ কি কৰা হয় ইয়াতে বনাই থৈ দিয়া আছে আপোনালোকে টাইম পালে আহিব বঢ়িয়া লোকেশ্যন হয় চ' বহুত মানুহ আহিছে মানে টুৰিষ্ট আহিছে ইয়াতে চাবলৈ দিছ ইজ মাই ফাৰ্ষ্ট টাইম চাই থাকক আৰু ভাল ভাল লোকেশ্যন আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক কেনেকুৱা ফিলিং ফাৰ্ষ্ট টাইম হিৰিম্বা আছেগৈ ভালে ভাল লাগিছে অলমষ্ট গোটেই চালোঁ আমি ন ইয়াতে কি কাছ চাছ থাকিব পাৰে নেকি কাছ চাছ গম নাপাওঁ বহিলোঁ বা মই ফাৰ্ষ্ট টাইম দেখিছোঁ বইল কালাৰৰ বা ভাই চাহ বইল কালাৰৰ বা এইটো বেছি হৈ গ'ল নেকি অলপ তো ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো কি কৰক ছাবস্ক্ৰাইব কৰক আৰু সদায় টাইমছ হোৱাট আ ভিউ কেনেকৈ মাই গড এবাৰ হ'লে আহিব আপোনালোকে গাইজ এবাৰ হ'লে আহিব এটা মানে মনটো শান্তি এটা বেলেগ এটা ফিলিং আহিছে ইয়াতে অলপমান আমি সেৱা চেৱা ল'ম তাৰপিছত দেখাইছোঁ আপোনালোক চাই ৰাখক ও ভাই কি মজা ভিউ চাই লওকচোন এবাৰ আপোনালোকৰ যদি কেতিয়াবা টাইম মিলে আপোনালোকে আহিব সুন্দৰকৈ ইয়াত পূজা আছে বড়ো সংস্কৃতিৰ মানে যিটো চিচু গছ সেইটোক মানে পূজা কৰা হয় আৰু গধূলি টাইমত ইয়াত তাৰমানে লাইটবোৰ জ্বলাই দিয়া হয় এটা সুন্দৰ মানে ভিউ এটা দেখা পোৱা যায় চ' এনেকুৱা অলপ ভাল লাগে শান্তি ফিল হয় মানে ৰুম
মানে মন্দিৰটো সোমোৱাৰ লগে লগে চ' এতিয়া ল'ৰাবোৰ মানে ফ্ৰেণ্ডবোৰে অলপ ফটোশ্বুট কৰি আছে এতিয়া অলপ সেই আৰু ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামত আপলোড কৰিব ফটোবোৰ তাৰপিছতে সেই আৰু চাই থাকক গাইজ এতিয়া বহুত হৈ গ'ল যাওঁ আৰু গাইজ ফাইনেলি চিকিউৰিটি চিষ্টেম অ'পেন চ' গাইজ ফাইনেলি চিকিউৰিটি চিষ্টেম অ'পেন কৰিলোঁ মানে কি তালা চ' এতিয়া ল'লোঁ চাইকেলবিলাক এতিয়া আমি যাওঁৱে আৰু নেকি যাওঁৱে আৰু তো চাই থাকক ভিডিঅ'টো भाई साहब KTM